साख्रि थिसननायनि मुङाव बिटिसिआव गोबां केलेंकारि बेरफ्रुदों। फारसेथिं 2020 बिसायख'थि 4 एप्रिलाव जानो गोनां बिटिसि बिसायख'थिया कभिड-19 गिख्रंथाव साग्लोबसारनायनि जाहोनाव दोनथ'जायो। दासिम माब्ला जागोन मिथिनो हानाय जायाखै। बिसायख'थि फोसावनायनि सिगां बिटिसिआव इन्टारभिउ गैयाब्लानो लोगोसे सिएसपिनि गनायथि गैयाब्लानो गोबां सुबुंनो साख्रि होदों बिटिसि सरकारा। दिनै इउपिपिएलनि सिडब्लिउसि सोद्रोमा समल दैमारिया प्रेस मेल खुंना बिपिएफनि बिटिसि सरकारनि साख्रि थिसननाय केलेंकारिखौ बेरफ्रुहोदों। बिटिसि অঞ্চলত যে ডিপাৰ্টমেণ্টবিলাকত ইলেকশ্যনৰ আগমুহূৰ্তত এপইণ্টমেণ্ট তেওঁলোকে দিছিলে, এই এপইণ্টমেণ্টৰ যি কেলেংকাৰী সেইটো ডিপাৰ্টমেণ্ট ৱাইজ মই ক'ব বিচাৰিছোঁ। আজি স্পেচিয়েলি আমি এক্সাইজ ডিপাৰ্টমেণ্ট যি খৈৰাবাৰী পৰিষদীয় সমষ্টি লমচাও दैमारी যি কেণ্ডিডেট তেখেতে যেতিয়া ইএম হৈ আছিলে এক্সাইজ ডিপাৰ্টমেণ্টৰ, তেখেতে এপইণ্টমেণ্টত বহুত কেলেংকাৰী কৰিছে। 18জন এপইণ্টমেণ্ট দিছে ছুপাৰিণ্টেণ্ডেণ্টৰ, তাৰে 8জন খৈৰাবাৰী অঞ্চলৰ, বাকী কোকৰাঝাৰ, চিৰাং আৰু বাক্সাত এজনৰ এপইণ্টমেণ্ট তেওঁলোকে দিয়া নাই। আমি খুব গভীৰভাৱে তদন্ত কৰিলোঁ, গম পালোঁ যে তেওঁলোকে এডভাৰটাইজ দিয়া নাই, কোনোদিনা CSBৰ এপ্ৰুভ তেওঁলোকে কৰা নাই, কোনোদিনা তেওঁলোকে ইণ্টাৰভিউ পতা নাই। উইদাউট ইণ্টাৰভিউ, উইদাউট এনি এডভাৰটাইজমেণ্ট, উইদাউট এনি প্ৰচেছ, উইদাউট এনি লিগেলি তেওঁলোকে এপইণ্টমেণ্ট প্ৰদান কৰিছে। এই এপইণ্টমেণ্ট যোনবিলাকক দিছে তেওঁলোকে প্ৰত্যেকজন মানুহে লমচাওৰ ঘনিষ্ঠতা থকা বা যোনবিলাকে তেখেতক মতা পইচা দিব পাৰিছে তেওঁলোককহে এপইণ্টমেণ্ট তেওঁলোকে প্ৰদান কৰিছে। ঠিক তেনেকুৱা হয় তেতিয়া আমাৰ 32 লাখ যি জনসংখ্যা আছে বিটিচি অঞ্চলত, তেওঁলোকে বিটিচি চৰকাৰৰ প্ৰতি কেনেকৈ আস্থা ৰাখিম আমি? আজি আমি জানো হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ যি বিগত সময়ছোৱাত চৰকাৰ চলিলে, তেওঁ নিজে কৈছে যে বিটিচিত কোনো আইন নাই, তেখেতে আন্দাজত চলাই আছে। তো কেনেকৈ লজ্জাজনক কথা। ঠিক তেনেকৈ যদি হাগ্ৰামাই তেনেকুৱা তাৰ যিবিলাক চামচা হ'ব, ফলোৱাৰ হ'ব, EM হ'ব, তেওঁলোকেও তাৰমানে খুব শিক্ষিত নহয়, ভাল মানুহ নহয়, তেওঁলোকে চব কৰাপ্টেড আজিৰ তাৰিখত। সেইকাৰণে আমি আগন্তুক যি পৰিষদীয় ইলেকশ্যন হ'ব বিটিচিত, তাতে তেওঁলোকক উফৰাই পেলাই আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এটা ভাল চৰকাৰ ৰাজ্যক দিবলৈ বিচাৰিছোঁ, য'ত আমি সকলো সমমৰ্যাদা পাব, ন্যায় পাব, সকলোৱে ভাল অপৰচুনিটি পাব, সকলোৱে সংস্থাপন পাব। ইয়াৰ কাৰণে UPPL এটা শ্লোগান দিছে ৰাইজক যে 1 ভোট 1 চেঞ্জ 1 জব। প্ৰত্যেকজন মানুহে এটা ভোট দিব, এটা ভোটৰ বিনিময়ত আমি পৰিৱৰ্তন পাম। পৰিৱৰ্তন পালে আমি যোনে চৰকাৰ আহিব বা UPPL যি চৰকাৰ আনিব তেওঁলোকে প্ৰত্যেকজন মানুহক সংস্থাপন দিব। ইয়াতে চৰকাৰী চাকৰি বুলি পালে কথা নহয়, আন চাইডত আমি এটা দিশ দি পালে এগ্ৰিকালচাৰ ছেক্টৰতে হওক, ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰতে হওক, টুৰিজম ছেক্টৰতে হওক, আমাৰ বহুতো কৰিবলগীয়া কাম আছে। ইয়াৰ কাৰণে প্ৰমোদ বড়োৰ যি নেতৃত্বত চৰকাৰ আহিব, ভাল পলিচি লৈ পালে চৰকাৰ গঠন কৰি পালে এটা ন্যায় দিব বিচাৰিছোঁ আমি বিটিচি বাকী। কিয়নো আমি সময়ছোৱাত যি 17 বছৰ কাল গ'ল, তাতে দেখিবলৈ পালোঁ নানান ধৰণৰ কৰাপশ্যন। আৰু এটা নাম দিবলৈ আমি পাৰিছোঁ হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক। তেখেতে খালি ছাপ্লাইৰ কাম কৰে, খালি ছাপ্লাই দিয়ে যিকোনো কামতে। ধৰি লওক আঁঠুৱাৰ ছাপ্লাই দিব, সূতাৰ ছাপ্লাই দিব, ইয়াৰ পিছত ব্লেংকেটৰ ছাপ্লাই দিব, টিনৰ ছাপ্লাই দিব। কোনো কেতিয়াও তেওঁলোকে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ কাৰণে কথা নাপাতিলে, নতুন পলিচিৰ কথা নাপাতিলে, নতুন দিশ যে দিব লাগে ডেকা ল'ৰা ছোৱালীক তেখেতে কেতিয়াও নাভাবিলে। আজিৰ তাৰিখত আমি COVID-19ৰ যি ইমাৰ্জেঞ্চি এটা চিটুৱেশ্যন হ'ল, এই চিটুৱেশ্যনত গম পালোঁ যে আমাৰ বিটিচি অঞ্চলৰ ফালৰ পৰাও বাহিৰত কাম কৰিব যাবলগীয়া হ'ল বহুতো। বিটিচি যেতিয়া চৰকাৰ চলি আছিলে কমেও 1 লাখমান মানুহ বাহিৰত থাকিল। সেইটো আমি যেতিয়া COVID-19ৰ ইমাৰ্জেঞ্চি হ'ল তেতিয়া আমি গম পালোঁ যে তেওঁলোকে বাহিৰৰ পৰা ঘূৰি আহিছে। তাৰমানে কি, ইয়াৰ অৰ্থটো আমাৰ বিটিচি যি শাসন, অৰ্থনৈতিকভাৱে আমি সবল কৰিব পৰা নাই, আমি এমপ্লয়মেণ্ট দিব পৰা নাই, আমি ভাল শাসন দিব পৰা নাই, যাৰ কাৰণে লাখ মানুহ, ডেকা ল'ৰা ছোৱালী, বুঢ়া মানুহে বাহিৰত কাম কৰিব যাবলগীয়া হ'ল। আমি ধিক্কাৰ দিছোঁ আজি যে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই তেখেতে বহু কৰাপশ্যন কৰিলে, বহু বিটিচিখন লুটপাট কৰি পালে নিজৰ সম্পত্তিটো বঢ়াই ল'লে, কিন্তু আমাৰ দৰিদ্ৰ জনতাই দৰিদ্ৰই হৈ থাকিল। ধন্যবাদ। ইয়াৰ পিছত সম্বন্ধীয় আছে, তেওঁ কোনোবা জোৱাই হয়, ঠিক তেনেকৈ মই
আপোনালোকক নাম গাই দিব বিচাৰিছোঁ। ৰিহন বড়ো, দেউতাক ৰবিৰাম বড়ো, খৈৰাবাৰীত তেখেতে। নিকুঞ্জ দৈমাৰী, দেউতাকৰ নাম ৰিজয় দৈমাৰী, তেখেতৰ ঘনিষ্ঠতা। ৰোমান্টিক চৰণীয়া, দেউতাৰ নাম বলৰাম চৰণীয়া, তেখেতক খৈৰাবাৰী অঞ্চলৰে। ইয়াৰ পিছত দিদম বসুমতাৰী, দেউতাকৰ নাম বিপিন বসুমতাৰী। ইয়াৰ পিছত আছে বিলিফাং বড়ো, দেউতাকৰ নাম তিলক বড়ো, খৈৰাবাৰী অঞ্চলৰ। ইয়াৰ পিছত মহেশ বড়ো, দেউতাকৰ নাম হ'ল কান্ত বড়ো। ইয়াৰ পিছত আছে প্ৰসেনজিৎ বড়ো, তেখেতে খুব সম্পৰ্কীয় আৰু কি, তেওঁলোকৰ ঘৰৰ পৰা ছোৱালী নিছে, তেওঁ টংলাৰ মানুহ, তেওঁক চাকৰি দিছে। ইয়াৰ পিছত আছে দিব্যজ্যোতি ডেকা, ৰঘুনন্দ ডেকা, তেওঁলোকক মানে চাকৰি প্ৰদান কৰিছে। যোনবিলাকে নিজৰ ঘনিষ্ঠতা নহয়, তেওঁলোকক মোটা অংকৰ পইচা লৈ পেলাই তেওঁলোকে চাকৰি প্ৰদান কৰে। কিন্তু আন মানুহবিলাকে যোনবিলাকে কোৱালিফাইড শিক্ষিত মানুহ, তেওঁলোকে কেতিয়াও চাকৰি নাপায় BTCত। যদি আপুনি চাকৰি লওঁতে সেইটো বস্তুখিনি ইণ্টাৰভিউ লৈছিল নে নাই? সেইটো ইণ্টাৰভিউ কেতিয়াও লোৱা নাই। আমি ভালকৈ ষ্টাডি কৰিছোঁ, নিজাববীয়াকৈ প্ৰাইভেটলি আমি ইনভেষ্টিগেট কৰিছোঁ। আৰু আমি CHBকো সুধিছোঁ, তেওঁলোকে স্পষ্ট কৈছে যে BTC অঞ্চলত ইলেকশ্যনৰ আগত কেতিয়াও ইণ্টাৰভিউ হোৱা নাই, কোনো নটিফিকেশ্যন ওলোৱা নাই। তেওঁলোকে ইচ্ছামতে বিলাকে চাকৰিটো প্ৰদান কৰিছে। এইটো কোন মাহৰ এপইণ্টমেণ্ট? এইটো মাৰ্চ মাহৰ 7 তাৰিখে তেওঁলোকে এপইণ্টমেণ্ট দিয়াটো দেখাইছে। মুঠ কিমানজন কেণ্ডিডেটক এপইণ্টমেণ্ট দিছে? এক্সাইজ ডিপাৰ্টমেণ্টত 18 জন দিছে, লমচৰৰ ডিপাৰ্টমেণ্ট হয়তো। ওদালগুৰিত কিমানজন আছে? ওদালগুৰিত 8 জন আছে, কোকৰাঝাৰত 10 জন আছে, কিন্তু চিৰাং আৰু বাক্সাত এজনো নাই, কিয়নো তেওঁলোকৰ ঘনিষ্ঠতা নাই। কোকৰাঝাৰটো হ'ল হেড অফিচ, ওদালগুৰিটো হ'ল তেওঁৰ ঘৰ, খৈৰাবাৰী জিলাটো। এতিয়া চেণ্ট্ৰেলি আমাৰ গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পিছত আমি গভৰ্ণৰ তেখেতকো জনাইছোঁ বা চিঠি লিখিছোঁ, যি এনমেলিছ হ'ল এপইণ্টমেণ্টত। ইয়াৰ সংক্ৰান্তত আমি লিখিছোঁ তেখেতক তদন্ত কৰিবলৈ।